হেল্ল' গাইছ, যদি আপোনালোকে ফেচবুকৰ পাছৱৰ্ড পাহৰি গৈছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবেই। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। ফাৰ্ষ্ট আপোনালোকে ফেচবুকত যাব। ফেচবুকত যোৱাৰ পিছত আপোনালোকৰ ফোন নম্বৰ দি যদি খুলিছে ফোন নম্বৰটো দিব, আৰু যদি ইমেইল নম্বৰ দি খুলিছে ইমেইল নম্বৰটো দিব। ইমেইল নম্বৰ দিয়াৰ পিছত আপোনালোকে তললৈ দেখিবলৈ পাইছে ফৰগেট পাছৱৰ্ড, তাতে ক্লিক কৰিব। ফৰগেট পাছৱৰ্ড ক্লিক কৰিছে, তো ফৰগেট পাছৱৰ্ড ক্লিক কৰাৰ পিছত এলো বুলি এটা অপশ্যন আহিছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে কণ্টিনিউ বুলি এটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে গম পাইছে আপোনালোকৰ ফোন নম্বৰ যদি খুলিছে ফোন নম্বৰত এটা OTP যাব, নাইবা আপোনালোকৰ ইমেইল নম্বৰ যদি খুলিছে ইমেইল নম্বৰত এটা OTP যাব। যোৱাৰ পিছত আপোনালোকে সেই OTPটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। টাইপ কৰিছে, তো কৰাৰ পিছত আপোনালোকে তলত এটা কণ্টিনিউ বুলি এটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে, তো মই কণ্টিনিউত মাৰি দিলোঁ। আপোনালোকে কণ্টিনিউত মাৰি দিব। লগ মি আউট টু আদাৰ ডিভাইচ, যিকোনো ডিভাইচত আপোনালোকে খুলিব পাৰিব। কণ্টিনিউ মাৰি দিব। তো কণ্টিনিউ মাৰাৰ পিছত আপোনালোকে এটা নতুন পাছৱৰ্ড বনাব লাগিব। সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে ক্ৰিয়েট কৰি ল'ব। মই এটা পাছৱৰ্ড ক্ৰিয়েট কৰি লৈছোঁ। তো কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে সেই ফেচবুকটো মোৰ ইয়াতে খুলি গৈছে। যদি আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ ওপৰত কোনো ডাউট থাকে তেন্তে এই ভিডিঅ'টো আপোনালোকে কৰিব পাৰিব। তো বিশেষ একো নকওঁ, যদি খুলিব খোজে খুলিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাচিং।